প্ৰভিন্সিয়েলাইজেশ্যনৰ কাম, স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কাম হৈ আছে। BTCৰ বাহিৰত বড়ো মিডিয়ামৰ স্কুলবিলাকৰ অৱস্থা বেয়া, আমি জানো। আগৰ চৰকাৰে বহুত নেগলেক্ট কৰিলে আৰু বহুতৰ হাতত ডকুমেণ্ট নাই। প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে যি ডকুমেণ্ট লাগে ডকুমেণ্ট নাই। আমি বড়ো কছাৰী অট'নমাছ কাউন্সিল আৰু অসম চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট কথা পাতি আমি ঠিক কৰিছোঁ, য'তেই স্কুল আছে, য'তেই ষ্টুডেণ্ট আছে বড়ো মিডিয়ামৰ স্কুল, আমি ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আৰু অট'নমাছ কাউন্সিল মিলি পেলাই এই স্কুলকেইখন চলোৱাৰ ব্যৱস্থা কৰিম। ইয়াক বিশেষ ধৰণে প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ডকুমেণ্ট থাকিলেও কৰিম, ডকুমেণ্ট নাথাকিলেও কৰিম, খালি ষ্টুডেণ্ট থাকিব লাগিব। খালি ষ্টুডেণ্ট থাকিব লাগিব। ষ্টুডেণ্ট যদি নাই তেতিয়া মই নোৱাৰিম। যদি ষ্টুডেণ্ট আছে ডকুমেণ্ট নাই, তথাপিতো আমি কৰিম বুলি পেলাই আলোচনা হৈছে আৰু আজি মই সেই কথাটো আপোনালোকৰ আগত মই ঘোষণা কৰি দিছোঁ। আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলকো আমি সাংবিধানিক স্বীকৃতি দিয়াবৰ কাৰণে আমি কাম কৰিম। চব কাউন্সিল সমান, চব কাউন্সিলে সাংবিধানিক স্বীকৃতি একেলগে পাব লাগে। মই তেতিয়াই মন্ত্ৰী হিচাপে মই একমত কৰি UBPক জনাই দিছোঁ, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক জনাই দিছোঁ যে এইবাৰ যেতিয়া চৰকাৰ আহিব, চৰকাৰ অহাৰ পাছত আমি ইয়াৰ সাংবিধানিক সংশোধনীটো কৰি পেলাম। ইয়াত ডাইৰেক্ট আমি অট'নমাছ কাউন্সিল বুলিয়েই ক'ম, ৱেলফেয়াৰটো আৰু থাকিব নালাগে। অৰ্থাৎ সকলো সমান। পুঁজিৰ আবণ্টন মিনিষ্টাৰ বসুমতাৰী ডাঙৰীয়াই কৈ গৈছে যে ইলেকশ্যন হ'লেই আমাৰ পুঁজিৰ আবণ্টন বেছি হ'ব। আৰু ইলেকশ্যনৰ চব কাম মই কমপ্লিট কৰি ৰাখিছোঁ। কনষ্টিটুৱেঞ্চি ডিলিমিটেশ্যন, ভিলেজ নটিফিকেশ্যন হৈ গৈছে। কেইটামান গাঁও বাদ পৰি গৈছিল, সেই গাঁওকেইটা অন্তৰ্ভুক্ত হ'ব। আৰু হোৱাৰ পাছতে, এতিয়া ইলেকশ্যন হৈ যোৱাৰ পাছতে মই গোটেই বড়ো ৰাইজক অনুৰোধ কৰিছোঁ, বি প্ৰিপেয়াৰ্ড, বি ৰেডি। আপোনালোক ৰেডি হৈ থাকিব। এছেম্বলি ইলেকশ্যনৰ পাছতে বড়ো কছাৰী অট'নমাছ কাউন্সিলৰো নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ কাৰণে আপোনালোকক প্ৰস্তুত হৈ থাকিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এইখিনি কথা মাননীয় মুখ্যমন্ত্ৰীৰ লগত মই আলোচনা কৰিছোঁ। প্ৰভিন্সিয়েলাইজেশ্যনৰ কাম, স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কাম হৈ আছে। BTCৰ বাহিৰত বড়ো মিডিয়ামৰ স্কুলবিলাকৰ অৱস্থা বেয়া, আমি জানো। আগৰ চৰকাৰে বহুত নেগলেক্ট কৰিলে আৰু বহুতৰ হাতত ডকুমেণ্ট নাই। প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে যি ডকুমেণ্ট লাগে ডকুমেণ্ট নাই। আমি বড়ো কছাৰী অট'নমাছ কাউন্সিল আৰু অসম চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট কথা পাতি আমি ঠিক কৰিছোঁ, য'তেই স্কুল আছে, য'তেই ষ্টুডেণ্ট আছে বড়ো মিডিয়ামৰ স্কুল, আমি ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আৰু অট'নমাছ কাউন্সিল মিলি পেলাই এই স্কুলকেইখন চলোৱাৰ ব্যৱস্থা কৰিম। ইয়াক বিশেষ ধৰণে প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ডকুমেণ্ট থাকিলেও কৰিম, ডকুমেণ্ট নাথাকিলেও কৰিম, খালি ষ্টুডেণ্ট থাকিব লাগিব। খালি ষ্টুডেণ্ট থাকিব লাগিব। ষ্টুডেণ্ট যদি নাই তেতিয়া মই নোৱাৰিম। যদি ষ্টুডেণ্ট আছে ডকুমেণ্ট নাই, তথাপিতো আমি কৰিম বুলি পেলাই আলোচনা হৈছে আৰু আজি মই সেই কথাটো আপোনালোকৰ আগত মই ঘোষণা কৰি দিছোঁ। শ্ৰদ্ধেয় ৰাইজ, আহি থকা দিনত বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলে যাতে স্বাধীন চিতীয়াভাৱে কাম কৰিব পাৰে, ডাঙৰ ডাঙৰ কামো যাতে কৰিব পাৰে, তাৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ পুঁজি আমাৰ চৰকাৰখনে আবণ্টন দিব। আৰু দিয়াৰ কাৰণে মই আপোনালোকৰ প্ৰতিনিধি হিচাপে তাৰ কাৰণে কাম কৰিম বুলি মই আজি আপোনালোকৰ আগত ঘোষণা কৰি দিছোঁ।